নমস্কাৰ, মই তাৰ্জিনা। আজিৰ এই ভিডিঅ'টোত লঘিষ্ঠ সাধাৰণ গুণিতক অৰ্থাৎ লসাগু ট্ৰিকৰ সহায়ত আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আমাক 8 আৰু 14ৰ লসাগু নিৰ্ণয় কৰিব দিয়ে, তেতিয়া আমি ডাঙৰ সংখ্যাটো প্ৰথমতে লিখিম আৰু সৰু সংখ্যাটো তলত লিখি ওপৰৰ সংখ্যাটোৰ লগত আমি n পূৰণ কৰিম। এতিয়া nৰ মান আমি ল'ব লাগিব। nৰ মান যদি আমি 1 লওঁ, 1 ল'লে 14 × 1 = 14 হ'ব। সেই 14টোক এই 8টোৰে হৰণ যাব নেকি চাব লাগিব। তো 14টোকতো 8ৰে হৰণ নাযায়, গতিকে nৰ মান 1 ল'লে নহ'ব। nৰ মান যদি আমি 2 লওঁ, 14 × 2 = 28 হ'ব। এই 28টোকো 8ৰে হৰণ নাযায়। nৰ মান যদি 3 লওঁ, 14 × 3 = 42 হ'ব। সেই 42কো 8ৰে হৰণ নাযায়। nৰ মান যদি আমি 4 লওঁ, তেতিয়াহ'লে কিমান পাম? 14 × 4 = 56 আৰু এই 56টোক 8ৰে হৰণ যায়। গতিকে এই 56টোৱে হ'ব লসাগু অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক। এইবাৰ অন্য এটা উদাহৰণ আমি লৈ লৈছোঁ। এইবাৰ যদি আমাক 8, 24 আৰু 36ৰ লসাগু নিৰ্ণয় কৰিব দিয়ে, এইবাৰো আমি সেই ডাঙৰ সংখ্যাটোকে বিচাৰিম আৰু ডাঙৰ সংখ্যাটো হৈছে 36। 36ক বাদে বাকী দুটা সংখ্যা তলত লিখিব লাগিব। লিখি ওপৰৰ সংখ্যাটোৰ লগত n পূৰণ দিব লাগিব। এতিয়া 36ৰ লগত আমি সেইটো সংখ্যাৰ পূৰণ দিম, যিটো সংখ্যা পূৰণ দিয়াৰ বিনিময়ত তলৰ সংখ্যাকেইটাৰে সেইটো সংখ্যাক হৰণ যায়। nৰ মান যদি আমি 1 লওঁ, 36 × 1 = 36 হ'ব আৰু সেই 36টোক 8 আৰু 24ৰে হৰণ নাযায়। গতিকে nৰ মান আমি যদি 2 লওঁ, তেতিয়াহ'লে 2 ল'লে কি পাম? 36 × 2 = 72 হ'ব আৰু এই 72টোক 8ৰেও হৰণ যায় আৰু 24ৰেও হৰণ যায়, মানে 8 × 9 = 72 হয়, 24 × 3 = 72 হয়। গতিকে এই 72হে হ'ব লসাগু। এইবাৰ অন্য এটা উদাহৰণ আমি লৈ লৈছোঁ। এইবাৰ যদি 6, 10, 12 লসাগু নিৰ্ণয় কৰি ইয়াৰে আটাইতকৈ ডাঙৰ সংখ্যাটো আছে আমাৰ 12, সেইটো আমি লিখি লৈছোঁ আৰু সৰুকেইটা আমি তলত লিখি ল'ম। 12ক বাদে যি দুটা আছে, 6 আৰু 10 আছে, সেইকেইটা আমি তলত লিখি লৈছোঁ। এতিয়া 12ৰ লগত আমি n পূৰণ দিম, মানে n মানে nৰ ঠাইত মান বহুৱাব লাগে। nৰ মান যদি আমি 1 বহুৱাই দিওঁ, তেতিয়াহ'লে আমি কি পাম? ওপৰত 12 × 1 = 12 পাম আৰু সেই 12টোক 6ৰে বাৰু হৰণ যায়, 6 × 2 = 12, কিন্তু সেই 12টোক 10ৰে হৰণ নাযায়, মানে দুইটাৰে হৰণ যাব লাগিব। এইবাৰ যদি আমি nৰ মান 2 বহুৱাই দিওঁ, nৰ মান 2 দিলে কি পাম? 12 × 2 = 24 পাম, 24। সেই 24ক 6ৰে বাৰু হৰণ যায়, 6 × 4 = 24, কিন্তু 10ৰে 24ক হৰণ নাযায়। 3 বহুৱাই দিলে 12 × 3 = 36, 36ক 6ৰেতো হৰণ যায়, 10ৰে হৰণ নাযায়। যদি 4 লগাই দিওঁ, 12 × 4 = 48, 48ক 6ৰে যায়, 10ৰে নাযায়। এতিয়া যদি 5 লগাই দিওঁ, 12 × 5 = 60। এই 60টোক কিন্তু 6ৰেও হৰণ যায়, 10ৰেও যায়, মানে 6 × 10 = 60, 10 × 6 = 60। গতিকে এই 60টোৱে হৈছে 6, 10, 12ৰ লসাগু। এইটো হৈছে আজিৰ লসাগু নিৰ্ণয় কৰাৰ একেবাৰে সহজ ট্ৰিক। আপোনালোকে এই ট্ৰিকটো ব্যৱহাৰ কৰিব আৰু লসাগু নিৰ্ণয় কৰিব। খুব কম সময়তে লসাগু নিৰ্ণয় কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে। ধন্যবাদ।